জিকিবৰ কাৰণে কাম কৰি আছোঁ আৰু 100% আমি জিকি যাম। আমাৰ মন্ত্ৰী চাহাবে BTCত আহি পেলাই সেই কথাটো কৈছে যে BJPয়ে BTC 6 স্ক্ৰেপ কৰিম বুলি বহুতো জাগাত কৈছে বুলি আমি এতিয়া গম পাওঁ। DPF দলেতো পুৰা দম দি কাম কৰি আছে। গাঁৱে গাঁৱে আমি গৈ আছোঁ, ৰাইজৰ লগত লগ ধৰি আছোঁ, কথা পাতি আছোঁ, মিটিং কৰি আছোঁ। আৰু দেখা গৈছে এইবাৰ DPFকে মানে 70%ত বেছি BTC বাকীয়ে ভোট দিব। দুটাকৈ সমষ্টিতে প্ৰাৰ্থী দিব আপোনালোকে? হয়, কোকৰাঝাৰ আৰু দৰং ওদালগুৰিতো আমি প্ৰাৰ্থীটো প্ৰদান কৰিম। এনাউন্সমেণ্টটো এতিয়ালৈকে বেলেগ দলবোৰেও কৰা নাই। সেইটো প্ৰত্যেক ৰাজনীতিক দলে অপেক্ষা কৰে যে অন্য দলৰ ৰণনীতি কেনেকুৱা, কেণ্ডিডেট কোন হয় সেইবোৰ চাই, গতিকে আমিও সেইটোকে ৰখি আছোঁ। কোকৰাঝাৰৰ কেণ্ডিডেট আপুনি? ময়ো হ'ম বুলি আমাৰ BPFৰ জ্যেষ্ঠ নেতাসকলে ইতিমধ্যে প্ৰপ'জালটো দিছে। এনাউন্সমেণ্টৰ প্ৰয়োজন আছে। অফিচিয়েল এনাউন্সমেণ্ট হোৱাৰ পিছতে সকলোৱে গম পাব। কিন্তু আমি ইতিমধ্যে কাম কৰি আছোঁ আৰু ইয়াৰ কাৰণে মই পাৰ্চনেলি মেণ্টেলি ফিজিকেলি জিকিবৰ কাৰণে কাম কৰি আছোঁ আৰু 100% আমি জিকি যাম। তেখেতৰ কোৱা কথাত কিমান সত্যতা আছে নাই সেইটো আমাৰ বড়োলেণ্ডৰ ৰাইজে এনচাৰটো দিব। মোৰ মুখেদি এনচাৰ দিলে সেইটো খুব সম্ভৱ মানে কাৰেক্ট নহ'ব। ৰাইজেহে ভোটৰ দ্বাৰা এই এনচাৰটো দিব। আৰু মই পাৰ্চনেলি জানো তেখেতে ইয়াত বড়োলেণ্ডত আকৌ বেয়া পলিটিক্স খেলিবলৈ আহি আছে। বড়োসকলক ধ্বংস কৰাৰ ৰাজনীতি তেখেতে ইতিমধ্যে আৰম্ভ কৰিছে। অনাবড়ো উঠাবলৈ আকৌ কাম কৰি আছে ভিতৰত বড়োসকলক ধ্বংস কৰিবৰ কাৰণে। আৰু BTCটো সিহঁতৰ চৰকাৰ এইবাৰ আহিলেই MP ইলেকশ্যন অহাৰ পিছত যদি চেণ্ট্ৰেলত BJP চৰকাৰ আহে তেতিয়াই BTC 6 স্ক্ৰেপ কৰিম বুলি তেখেতে বহুতো জাগাত কৈছে। সেইটো আপোনালোকে চিন্তা কৰক, জাৰ্নেলিষ্ট হিচাপে, বড়ো মানুহ হিচাপে, BTC বাসী হিচাপে। BPFে তেনেহ'লে BJPক কেন্দ্ৰীয় চৰকাৰ হোৱাটো নিবিচাৰে নেকি? বিচৰা নিবিচৰা এই কথাটো আমি কোৱা নাই। মই কৈছোঁ আমাৰ মন্ত্ৰী চাহাবে BTCত আহি পেলাই সেই কথাটো কৈছে যে BJPয়ে এইবাৰ চেণ্টাৰত আকৌ চৰকাৰ অহাৰ লগে লগে BTC 6 স্ক্ৰেপ কৰিম বুলি বহুতো জাগাত কৈছে বুলি আমি এতিয়া গম পাওঁ। ইলেকশ্যনৰ সময়ত কোনোবা ৰাজনৈতিক দলৰ সহায় ল'ব নেকি? ডেফিনেটলি ল'ব, কিয় নলয়। BJPও আবাৰ সহায় বিচাৰিব, কংগ্ৰেছৰ সহায় বিচাৰিব, AJPৰ সহায় বিচাৰিব। আমিও BPF হিচাপে BJPৰ সহায় বিচাৰোঁ, কংগ্ৰেছৰ সহায় বিচাৰোঁ, AJPৰ সহায় বিচাৰোঁ, ৰাইজৰ দলৰ সহায় বিচাৰোঁ, CPMৰ সহায় বিচাৰোঁ, সকলোৰে আমি সহায় বিচাৰোঁ। BTRआव मोनसे गोजोनथाव खौरां। BTRनि सदर सहर क'क्राझारनि जेडी र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्स। बे आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर। 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन। बे पेरामेडिक्सआव गावारि सोलोंथाइखौ थाखो 12नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन।
बिटिआरनि सदर सहर क'क्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा बिएम इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडिय'ल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि नैबे मबाइल नाम्बार 9395899391 86383917446 आव थोंजों सुलाद लाहरनो हागोन।